হে দোস্ত মোক টেষ্ট কৰিব দিছে এই কৰোনা টেষ্ট নহয় মানে মোৰ বডিটো অলপ সাৰ্ভিসিং কৰিব গৈছিলোঁ ডক্টৰে কিবা এইকেইটা টেষ্ট কৰিব দিছে থাইৰয়েড কিবা লিভাৰ না কি তো আমাৰ ইয়াত এখন বেলেগ টাইপৰ অলপমান ডিজিটেল লেবৰেটৰী আহিছে বোলে তো বলকচোন কেনেকৈ টেষ্ট কৰে আচলতে কৰে কেনেকৈ টেষ্ট আপোনালোকৰ মাজতো চাগে বহুতে ব্লাড টেষ্ট কৰে কিবা কিবি টেষ্ট কৰে লেবৰেটৰীৰ ভিতৰততো সোমাই পোৱা নাই যে কেনেকৈ ক'ত কেনেকৈ কি কৰে সকলো দেখাই আছোঁ তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আহি পালোঁ মই নলবাৰীৰ বাজাৰ ইণ্ডিয়া আৰু বাজাৰ ইণ্ডিয়াৰ কাষত এইখন কিউ ক্লিনিক এণ্ড ডায়েগনষ্টিক তো এইফালে যাব লাগিব ব্লাড চাট দিব না ভয়ে লাগে টেষ্ট কৰিব নেকি কিবা আজিকালি আৰু এই টেষ্টটো কমন হৈ গৈছে না সেই টেষ্ট নকৰোঁতে এই টেষ্টটো কৰি ল'ম দিয়ক কিমান আছেনো 97.8 মানে জ্বৰ উঠি আছে নেকি নৰ্মেল জ্বৰ নাই দিয়ক এতিয়া চেণ্ডেলযোৰ ইয়াত খুলি থৈ দিওঁ বাকী ব্লাড টেষ্টটো দেখি ওলাই মানে টেষ্ট কৰিব আহিলে ভয় লাগে কিবা ওলাই ৰিজাল্ট কেনেকুৱাকৈ আৰু আজিতো মই চেষ্টা কৰিম আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ যে কেনেকৈ ব্লাডটো নিফালে ক'ত কি কৰা হয় কিন্তু তো মোৰ ফোন নাম্বাৰ লিখিলোঁ সকলো লিখিলোঁ টকা দিলোঁ আৰু এতিয়া ইয়াত অলপ সময় বহিব লাগিব এতিয়া মোক মাতিব ৰ'ব ব্লাড টেষ্ট কৰাৰ ভিডিঅ'হে আৰু বহুত কিবা কিবি শিকিব পাৰিব ভিডিঅ'টোত চাই থাকক এতিয়া এই লেবৰেটৰীটোত মানে কিছুমান ছিষ্টেম আছে যে তেওঁলোকে মোৰ ডিটেইলছখিনি কম্পিউটাৰত ভৰালে আৰু লগে লগে মোৰ মোবাইলত মেছেজ আহি গ'ল যে ৱেইটিঙত আছোঁ মই ৱেইটিঙত থাকা আৰু ৰিপৰ্ট লোৱাৰ পিছত মই চাগে এটা SMS পাম আৰু যে সম্পূৰ্ণৰূপে ৰিপৰ্ট ল'লোঁ মানে বৰ্তমান মই ৱেইটিঙত আছোঁ ইয়াত অঁ হৈছে ন ইয়াত মানে ইয়াত মোৰ ব্লাডটো ল'ব নেকি ভাই অলপ লাহে লাহে ল'ব আপোনাৰ তিনিটা টেষ্ট দিছে ডক্টৰে এলএফটি দিছে থাইৰয়েড প্ৰফাইল দিছে আৰু পি টাইম মই কম্পিউটাৰ প্ৰচেছিংখিনি আৰম্ভ কৰোঁ ঠিক আছে আপুনি চাই ল'ব ঠিক আছে মানে মোৰ নাম চাম সোমাব এইটো আপোনাৰ অনলাইন গুচি যাব নেকি এইটো আমাৰ ফুল্লি ডিজিটেল হয় লেবটো আপোনাৰ অনলাইন আমাৰ ৰিচিপশ্যনত আপোনাৰ যেতিয়া এণ্ট্ৰি হৈছে ন এইটো আপোনাৰ নাম ডিম্পু বৰুৱা এতিয়া মই ইয়াত ক্লিক কৰিম আপোনাৰ অল ডিটেইলছখিনি আছে এতিয়া মোক যেইটা টেষ্ট কৰিব দিছে সেইটা এনেকুৱা ষ্টিকাৰ ওলাই আহিব আৰু এতিয়া এই ষ্টিকাৰকেইটা এই এনেকুৱা টিউবত আঠা মাৰি থ'ব যাতে মোৰ তেজৰ লগত বেলেগৰ তেজ মানে এডলা বদলা নহয় এনেকুৱাকৈ ষ্টিকাৰ মাৰি মাৰি ইহঁতে চিনাক্ত কৰে ভাই ভাই চাওক মই ভিডিঅ'টো এইবাবে বনাই আছোঁ যাতে আপোনালোকক নতুন টেকন'লজিবিলাকৰ লগত চিনাক্ত কৰি দিব পাৰোঁ আজিকালি চিৰিঞ্জেৰেও তেজ নলয় আজিকালি বেলেগ এটা মেচিন ওলাল এইটো চিৰিঞ্জ নলয় নেকি চিৰিঞ্জেদি নলয় কি এইটো নতুন পদ্ধতি আহিছে আজিকালি আগতে চিৰিঞ্জ আছে এইটো কি বস্তু এইটো ফেকু নিডিল বুলি কয় এইটো হলডাৰ আৰু এইটো নিডিল আপোনাৰ ফুহি কেনেকৈ আনিব আপুনি চাই থাকক আপুনি মুঠিটো মাৰক কোনো টেনশ্যন নল'ব অকণমান জাষ্ট দুখ পাব দুখটো পামেই ৰ'ব দুখটো পামেই উপায় নাই মাৰক হাতটো চিধা ৰাখিব একদম লাহে লাহে দিয়াত ট্ৰাই কৰিম তো গৰু ছাগলীক বেজি দিয়াৰ দৰে পোনপ্ৰথমতে নিডিলটো সোমাই ল'লে মোৰ গাত আৰু তাৰপিছত যিটো কিউবত সেই মাৰিছিল ষ্টিকাৰটো যি মাৰিছিল সেই ষ্টিকাৰটোৰ এইটো পিছেৰে সোমাই দিলে আৰু তাৰপিছত ইয়াত তেজ ওলাই আহিব ছিষ্টেম কিমান লয় হ'ব না বেছি নলয় যিখিনি দৰকাৰ আপোনাৰ সেইখিনিয়ে দুইবাৰ ল'ব বে এইটো উলিয়াওক এইটো আপোনাৰ ফেকুটনাৰ হল্ডাৰ বুলি কয় আৰু এইটো হ'ল নিডিল আপোনাৰ এইটো এটা পেচেণ্টকে ইউজ কৰিব পাৰি পেলাই দিলে এতিয়া এনে এইটো দোকানত কিনিব পাৰিনে যেনেকৈ ধৰক মানে এইটোতে বেজিটো দিব নোৱাৰি চাগে বেজি দিব নোৱাৰি অনলি দিব পাৰি ব্লাড ল'ব পাৰি আচ্ছা অনলি ব্লাড ল'ব পাৰি চিৰিঞ্জৰে দিবও পাৰি ল'ব পাৰি এইটোৰে মাত্ৰ দিব নোৱাৰি এতিয়া মোৰ টেষ্টখিনিৰ লগত কি কি কৰে কেনেকৈ এটা ৰিপৰ্ট উলিওৱা হয় তেজৰ সকলোবিলাক দেখাই আছোঁ এতিয়া পোনপ্ৰথমতে টেষ্টখিনি আনিয়ে দাদাই কম্পিউটাৰত বহিলে
ধন্যবাদ ভিডিঅ'টো কৰিব দিয়াৰ কাৰণে তো টেষ্টখিনি লৈ আহিয়ে কম্পিউটাৰত এণ্ট্ৰি কৰে যে টেষ্টখিনি লোৱা হ'ল আৰু লগে লগে মোৰ মোবাইলত আৰু এটা SMS যায় যে টেষ্টখিনি লোৱা হ'ল আপুনি ৱেইট কৰক আৰু তাৰপিছত টেষ্টখিনি লৈ যায় এটা মেচিনলৈ এইটো কি এইটো চেণ্ট্ৰিফিউজ মেচিন মানে বিলাক ছেপাৰেট কৰে মানে ইয়াৰ পৰা আপোনাৰ চেৰাম উলিয়াব লাগিব এইখিনি ব্লাডখিনি তলত নামি যাব যোৱাৰ পিছত ইয়াত এটা লিকুইড বগা বগা আপোনাৰ চেৰাম বুলি কয় এইটো আচ্ছা মানে বেছিভাগ ব্লাড টেষ্টৰে বোলে প্ৰথম ষ্টেপটো হৈছে এইটো যে এই মেচিনটোত সোমাই দিব লাগিব ব্লাডখিনি এইবিলাক কৰি থাকোঁতে এনেকুৱাতো প্ৰব্লেম নহয় যে বেলেগৰ ব্লাড বেলেগৰ তাতে গুচি গ'ল এইটো বাৰক'ড ছিষ্টেম কিন্তু আগতেতো বাৰক'ড ছিষ্টেম নাছিলে আগতে বাৰক'ড ছিষ্টেম নাছিল এতিয়া সেইকাৰণে আপোনাৰ বাৰক'ড ছিষ্টেম হৈ গৈছে আচ্ছা তো এই মেচিনটোত মোৰ টেষ্টখিনি বেলেগ বেলেগ হৈ আছে মানে টেষ্ট বিভিন্ন সিহঁতে গঠন হয়তো হিমগ্ল'বিন থাকে কিবা থাকে সকলোবিলাক পৃথক পৃথক হৈ আছে মানে ইমান ভালদৰে ক'ব জনা নাই নৰ্মেল ভাষাটো সেয়ে কৰি আছে মেচিনটোৱে এইটো কি হ'ল এতিয়া চাওঁ একবাৰ মই নুচোঁ বাৰু মই হাতত গ্লভছ পিন্ধা নাই তাৰপিছত আপোনাৰ ওপৰত এটা লিকুইড টাইপ বস্তু আছে এতিয়া সেই মেচিনটোৰ পৰা মোৰ টেষ্টখিনি লৈ আহি এই মেচিনটোত দিব এইটো কিবা মেচিন আৰু মেডিকেলৰ ভাষাত কি নাজানো তো এই মেচিনটোৱে মোৰ এটা টেষ্ট কৰিব যিটো হৈছে লিভাৰ ফাংচন টেষ্ট লিভাৰটো কেনে আছে তো মোৰ দুটা টেষ্ট আছিল এইটো মেচিনততো এটা হৈ আছে আৰু এইটোত মোৰ থাইৰয়ডটো হ'ব এটা কথা কওকচোন থাইৰয়ড টেষ্ট কৰিবলৈ কিমান টাইম লাগে একদম ফাৰ্ষ্টৰ পৰা প্ৰচেছিঙৰ লাষ্টলৈকে মানে এইটো আপোনাৰ আধা ঘণ্টা লাগে আধা ঘণ্টাত ৰিপৰ্ট তো আধা ঘণ্টামানৰ ভিতৰত ইয়াত কামখিনি হয় বাকী আপোনাক ৰিপৰ্ট দিওঁতে কিবা কিবি কৰোঁতে বহুত টাইম লাগি যায় আৰু সেইকাৰণে আপুনি ৰিপৰ্টবিলাক দেৰি দেৰিকৈ পায় এতিয়া এই মেচিনটোত সোমাই দিলে মোৰ টেষ্টখিনি আৰু ই কৰিব থাইৰয়ড টেষ্ট তো মোৰ টেষ্টখিনি হ'বলৈ আৰু 5 মিনিট আছে ইয়াত লিখা আছে 5 মিনিট পিছত যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো এই মেচিনটোৰ ওপৰেৰে ওলাই আহিব চাওক এইবিলাক আজিৰ যুগৰ টেকন'লজি কিমান আগবাঢ়ি গ'ল মেচিনটোৱে ৰিপৰ্টটো প্ৰিণ্ট কৰি উলিয়াই দিয়ে লাহে লাহে প্ৰিণ্ট হ'বলৈ আৰম্ভ কৰিছে এনেকুৱাকৈ লাহে লাহে চাওক ৰিপৰ্টটো প্ৰিণ্ট হৈ আছে মোৰ ক'ত কিমান কি আছে সকলো প্ৰিণ্ট হৈ আছে ৱাও বেলেগ দেখোন বেলেগ মেচিনে দাম কিমান পৰে এটা আৰু এইটো মেচিনে মোৰ থাইৰয়ড টেষ্ট কৰি আছে আৰু 12 মিনিট লাগিব এনেকুৱাকৈ টাইমটো লিখা থাকে তো হৈ গ'ল 0 মিনিট আৰু এইটো হৈছে মোৰ টেষ্ট ৰিপৰ্ট আহি গ'ল তো মোৰ থাইৰয়ডৰ ৰিপৰ্টটো ইয়াৰ পৰা কালেক্ট কৰিলে এতিয়া দুয়োটা ৰিপৰ্টে কি কৰিব এখেতে ইয়াত এণ্ট্ৰি কৰিব আৰু এই এণ্ট্ৰিটো কি কৰিব ডক্টৰ আছে এখেতসকলৰ পেথলজি ডক্টৰ নেকি ডক্টৰে চাব চাই পিনে মানে মোৰ ডক্টৰজনে নহয় মোক যিজন ডক্টৰে টেষ্ট কৰিব পাৰিছিল সেইজন ডক্টৰৰ কথা কোৱা নাই প্ৰতিটো লেবৰেটৰীতে এজন ডক্টৰ থাকে সেই ডক্টৰেহে কনফাৰ্ম কৰি দিয়ে যে এইখিনি ঠিকেই আছে কনফাৰ্ম কৰি দিয়ে সেই কনফাৰ্মটো কৰা সেই ৰিপৰ্টটোৱে ৰিয়েল ৰিপৰ্ট মানে তো এতিয়া টেষ্ট কৰিলে ডক্টৰ আহি পিনে চাই পিনে সেই কৰি দিব আৰু চোৱাৰ পিছত তো ডক্টৰ আহিব এতিয়া চাব আৰু মোৰ ৰিপৰ্টটো কনফাৰ্ম কৰিব ৰিপৰ্ট কনফাৰ্ম কৰা হোৱাৰ পিছত মোৰ মোবাইলত এটা SMS যাব যিটো SMS এটা লিংক যাব আৰু সেই লিংকটোত মই ঘৰত বহিয়ে ৰিপৰ্টটো ডাউনলোড কৰিব পাৰিম ৰিপৰ্ট নিবলৈ ইয়াত আহিব নালাগে আৰু জাষ্ট ডক্টৰে কনফাৰ্ম কৰাৰ পিছত ডাউনলোড কৰিব পাৰিম ঘৰতে মানে ইয়াত হোৱাৰ প্ৰয়োজন নাই আৰু আহিলেও দিব পাৰি বা প্ৰয়োজনে নাই ডাউনলোড কৰি লৈ পিনে সেইটো মই যোন ডাক্তৰে মোক কৰিব দিছে দেখালে মানে ফাইনেল এনেকুৱা টাইপৰ এটা মেছেজ আহিব এই দেখিছে তলত যে লিংকটো আছে সেই লিংকটোত ক্লিক কৰিলে মই ৰিপৰ্টটো ডাউনলোড কৰিব পাৰিম বা এই লিংকটো যদি যিজন ডক্টৰে মোক টেষ্ট কৰিব দিছে সেই ডক্টৰজনলৈ ফৰৱাৰ্ড কৰি দিওঁ সেই ডক্টৰেও তেওঁৰ মোবাইলত বা তাতে ডাউনলোড কৰি পিনে ঔষধ লিখিব পাৰে মানে চব ডিজিটেল আৰু চব ঘৰত বহি হৈ যায় আজিকালি এইভাবে বনালোঁ ভিডিঅ'টো মানে নতুন যিবিলাক টেকন'লজি আহিছে ভাবি চাওকচোন আজিকালি চিৰিঞ্জো নাই ব্লাড লোৱাৰ কাৰণে কিবা বেলেগ সেইটো ব্যৱহাৰ কৰে আগতে কি আছিল আগতে আপোনাৰ আইনা যিত আছিলে দুখন আইনা থাকে কাটি পিনে যে এনেকৈ সেই কৰে আজিকালি সেই বোলে সেইটো বোলে বন্ধই হৈ গ'ল নেকি সেনেকুৱাকৈ নলয় আজিকালি এনেকুৱা আহিল আৰু বা ভৱিষ্যতে কি আহে তো এইখিনিয়ে আৰু নলবাৰীৰ যিখনত গ'লো ক্লিনিক তাৰ ডিটেইলছ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে ফোন নাম্বাৰ সেই কৰিব পাৰে আৰু যাই যদি যাব পাৰে ভাল এখন মই এড্ৰেছটো দিলোঁৱে তো এইখিনি ভিডিঅ'ই বাই বাই